हेलो फ्रेंड्स मैं राखी मोर चेनेलर आन एटा भिडिओले आपलोक पुनर्बार स्वागतम जानाइछो। आज रातिपुৱাৰ পৰাই মই ব্লগটো स्टार्ट কৰি দিলো कारण আজি ভন্টি বিয়া আৰু ভন্টি বিয়াৰ প্ৰথম ভিডিওটো যদি অৰ্থাৎ মৰ্টেল দিয়ানাখনৰ ভিডিওটো যদি আপোনালোকে চোৱা নাই তেন্তে প্লিজ মোৰ চেনেলত গৈ এবাৰ চাব আৰু যোনসকলে চাইছে তেওঁলোকৰ কাৰণে আজি এই ভিডিওটো সেকেন্ড ভিডিওটো লৈ আহিছো আৰু মই আশা ৰাখিছো আপোনালোকে অকনো স্কিপ নকৰাকৈ ভিডিওটো আগলৈ চাই থাকিব। কি খাইছা? বিয়া খালাই নি? বিয়া নাই খোৱা? কেতিয়া খাবা বিয়া? বেলুন ফুটাইছে। ও বেলুন ফুলাইছে। গুড মৰ্নিং। আৰু এতিয়া বাজিছে 7টা। সকলো সোনকালে উঠি মেলি গা পা ধুলে ডাঙৰবোৰে সৰুবোৰ আছোঁ বাৰু সৰুবোৰ কিছুমানে গা ধুলে আমাৰ নিচিনাবোৰে জীয়ৰী আৰু যিহেতু আলহী ধেৰ সেইকাৰণে অলপ লাইন পাতিবলগীয়া হৈছে গা ধুবলৈ। মই এতিয়া বে সাজি আছে কইনাই য'ত গা ধুবত তাৰ বেতল সাজি আছে আৰু এইফালে কাৰিকৰে বনাবলৈ ষ্টাৰ্ট কৰিছে লগতে মেইন কইনা গা ধোৱা পানী তোলা আদি চব সকলো দেখাবলৈ আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আছে লগতে মোক গা ধুবলৈকে আছে গা ধুৱাই নাই ধুওঁগৈ চিটটো পোৱাই নাই গা ধুৱা আৰু আলহী হ'লে এইটো কাৰণে বেয়া পুৰা লাইন পাতিব লাগে বাথৰুমৰ আগত কোন কাৰ লিষ্ট বনাব লাগে কোন কাৰ পাছত ধুব আৰু তেনেকৈ চলি আছে। মই এতিয়া আহি আছোঁ পাবহি হ'ল আৰু মানে গা ধোৱা চান্সটো পামহি আৰু ঠিক আছে তেন্তে আপোনালোকক অকণমান দেৰিকৈ লগ পাম যিহেতু ওলাই মেলি চব ৰেডি হৈ আকৌ মানুহখিনি আহিলে পানী চানী তুলিবলৈ যাব লাগিব সকলো দেখাবলৈ চেষ্টা কৰিম। 2 hours later বৰ্তমান আমি সকলো ওলাইছোঁ পানী তুলিবলৈ বেছি দূৰ যাব নালাগে ওচৰতে এখন পথাৰ আছে তাতে তুলিব আৰু এইফালে সেৱাকাৰী আছে কইনা মাক আৰু দুলনি ধৰা লগতে পানী ছিটিওৱা এইফালে গোপিনীয়ে আশীৰ্বাদ দি আছে। এতিয়া সকলো যাম আৰু পানী তুলিবলৈ। আৰু পানী তুলি আহিলোঁ আৰু আহি আছোঁ এতিয়া কইনাক গা ধুৱাব লাগিব। এয়া সকলো আহি আছে পানী তুলি আৰু আজি ৰ'দটো ইমান দিছে নহয় ইমান চোকা কৰিছে এইবোৰ কাপোৰ পিন্ধি একদম পাই গৈছোঁ চুট। এজন আমাৰ মামাৰ হয় এতিয়া পৰা স্কুটি উলিয়াইছে ক'ৰবাত যাব নি? কফি খাবলৈ দিব আকৌ মোক মিনিটে মিনিটে দিব লাগিব। ঠিক আছে দিম বাৰু দেই। ঠিক আছে মিনিটে মিনিটে লাগিব মিনিটে মিনিটে খাম কফি।
মোৰ চাওকচোন মেকআপ কেনেকুৱা হৈ গ'ল বগা মেকআপ গৈ কোলা হৈ থাকিলে জুৰা পান তামোলে নিমন্ত্ৰণ জনালে আজি
ফ্ৰেণ্ডছ, এয়া হৈছে মোৰ মাহী। এতিয়া আমি যাম ভাত খাবলৈ। বিয়া মেইন খানাটো খোৱাই হোৱা নাই। মই খাওঁতে ভিডিঅ' কৰিছিলোঁ, কিন্তু কি হ'ল জানো ভিডিঅ'টো ৰেকৰ্ড নহ'ল, সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। তথাপি কৈ দিছোঁ, ছাগলী মাংস আৰু মাছ দিছিলে। ঠিক আছে, তেন্তে আমি ভাত খাই লওঁ এতিয়া, তাৰপৰা আকৌ লগ পাম। A few moments later. Two hours later. বৰ্তমান বিয়াৰ শেষ পৰ্যায় পালেগৈ, গধূলি হৈ আহিছে, লগতে আলহীও গ'ল। কিছুমান আহিছে, খাইছে আৰু গৈছে, তেনেদৰে চলি আছে। আৰু এতিয়া আমি ৰাতি সকলোৱে পূৰা ফূৰ্তি কৰিম বুলি ভাবিছোঁ। কিনো হয় চাওঁ, লগতে আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈ। 2 hours later. তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনাক, ৰূপালী জোনাক। বেছি দিন নৰদেহা সদা চিঠিত লৈ আনিম তোমাক, লৈ আনিম তোমাক। তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনাক, ৰূপালী জোনাক। বেছি দিন নৰদেহা সদা চিঠিত লৈ আনিম তোমাক, লৈ আনিম তোমাক। ৰং ৰঙাকৈ দুগালতে আৰু এতিয়া আমি সকলো নাচি মেলি ফূৰ্তি কৰি ভাত খাবৰ কাৰণে বহিছোঁ। লগতে আজি ভণ্টি বিয়া ইমানতে শেষ, লগতে মোৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আজি বহুত বেছি ভাল লাগিলে। বহুত দিন লগ নোপোৱা কিছুমান আত্মীয় মানুহ আজি লগ পালোঁ, কথা বতৰা পাতিলোঁ, চা চিনাকি হ'লোঁ। আৰু আপোনালোককো বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে। আজি মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলত কোনোবা যদি নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেন্তে মই ৰাখিয়ে পুনৰ লগ পাম আপোনালোকৰ লগত এটা নতুন ভিডিঅ' লৈ। আজিলৈ বাই বাই। একাজলি সপোনে দুচকুতে গোপনে উশাহত মৰমে জীয়াই অভিমানী হৃদয়ে হাল ফুলে কপোতে কিয়নো মনে মোৰ বিচাৰে